নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ জুবিন গাৰ্গৰ সম্পৰ্কীয় কিছুমান প্ৰশ্ন উত্তৰ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে, জুবিন গাৰ্গে কণ্ঠদান কৰা গীতৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰটো হৈছে 38,000। 38,000ৰো অধিক। 2 নম্বৰত আছে, জুবিন গাৰ্গে গোৱা শেষৰটি গীত কি আছিল? উত্তৰ, বাটৰে শেষতে। 3 নম্বৰতে আছে, জুবিন গাৰ্গৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, 1972 চনত। 4 নম্বৰ, জুবিন গাৰ্গৰ জনপ্ৰিয় গীত য়ালি কোনখন ছবিত আছে? উত্তৰটো হৈছে গেংষ্টাৰ। 5 নম্বৰত আছে, জুবিন গাৰ্গে অভিনয় কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ, তুমি মোৰ মাথো মোৰ। 6 নম্বৰত, জুবিন গাৰ্গে পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ, তুমি মোৰ মাথো মোৰ। 7 নম্বৰত আছে, জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিল? উত্তৰটো হৈছে মেঘালয়ৰ তুৰাত। 8 নম্বৰ, জুবিন গাৰ্গে অভিনয় কৰা শেষৰখন ছবিৰ নাম কি আছিল? উত্তৰটো হৈছে ৰৈ ৰৈ বিনালে। 9 নম্বৰ, জুবিন গাৰ্গে সংগীত জগতত খোজ পেলোৱা এলবামটোৰ নাম কি? উত্তৰ, অনামিকা। 10 নম্বৰ, জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? উত্তৰটো হৈছে ছিংগাপুৰত। জুবিন গাৰ্গৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ, 19 ছেপ্টেম্বৰ 2025। ধন্যবাদ। ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।